হাই হেল্ল' নমস্কাৰ প্ৰাঞ্জনাছ লাইফলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি বাৰ্থডে ছেকেণ্ড ভিডিঅ'টো লৈ আনিছোঁ আপোনালোকলৈ যোনডোখৰত এৰিছিলোঁ সেইডোখৰৰ পৰাই আজি ষ্টাৰ্ট কৰোঁ ব'লকচোন আন্টিক মাতি বলছোন কলো কলো খোলাই দিছে তলত যোৱা কিমান মানুহ আহি কিমান হেৰি কৰি আছে বিচনা চিচনা চবত বনাই দিছে মেইন কৰাকেইটা নাহিলেচোন বাহ কি ক'ম মানে সকলো ছোৱালীয়ে সপোন দেখেই ন এনেকৈ মোৰ এদিন কোনোবাই বাৰ্থডে মনাব বুলি আৰু বিয়াৰ পাছত মোৰ এই সপোনটো পূৰণ হ'ল ময়ো খুব ডেক'ৰেশ্যন কৰি এনেকৈ বাৰ্থডে মনোৱা খুব এটা আশা আছিলে আগলৈ তেন্তে ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ Happy birthday to my niece. Happy birthday to you. God bless you. Okay. और एक फोटो ना एक फोटो ना कंजूसी किया नहीं वो उधर जाना था लेकिन সঁচা কথা ক'বলৈ গ'লে এইবাৰ যে বাৰ্থডেটো ইমান স্পেচিয়েল হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ আশা কৰাতকৈ বহুতখিনি বেছি পাইছোঁ আৰু ইয়াৰ লগত সকলো জড়িত হৈ আছে সকলোৱে নিজৰ মূল্যৱান সময়কণ উলিয়াই মোৰ বাবে ইমান ধুনীয়াকৈ আগৰ পৰা ৰৈ তেওঁ যেনেকৈ কৈছে সেনেকৈ ছাকচেছফুল হ'ল বাৰ্থডেটো তেওঁ যি চেষ্টা কৰিছিলে সেয়া তেওঁলোকৰ বাবেই ছাকচেছফুল হ'ল তেওঁলোক যদি নহ'ল হ'লে আজি বাৰ্থডেটো ইমান স্পেচিয়েল নহ'ল হয় বাকী থেংক ইউ ছ' মাছ এভৰিৱান লগতে মোৰ হাজবেণ্ডকো বহুত ধন্যবাদ তেওঁ ইমান ধুনীয়াকৈ মোক এটা ছাৰপ্ৰাইজ দিয়াৰ বাবে থেংক ইউ নতুন হৈ আহিছা গোটেই জীৱনটো তোমাৰ নতুন হৈ থাকক থেংক ইউ ছাৰ Happy birthday. Thank you. Everle. धन्यवाद আজি মই ইমান বেছি সুখী যে মই কি ক'ম এটা বেলেগ এটা ফেমিলি পোৱাৰ দৰে হৈছে যদিও অফিচৰ ষ্টাফ হয় সকলোৱে ধুনীয়াকৈ মোৰ বাবে ইমান ধুনীয়াকৈ বাৰ্থডেটো চেলিব্ৰেশ্যন কৰাত সহায় কৰিলে কেক অনাৰ পৰা ষ্টাৰ্ট কৰি বস্তু ছাৰ্ভ কৰাৰ পৰা ষ্টাৰ্ট কৰি সকলোৱে সকলো ফালৰ পৰা হেল্প কৰিছে আৰু তেওঁলোকক বহুত মোৰ মনৰ পৰা ধন্যবাদ জনাইছোঁ এনেকৈ যাতে মৰম আৰু আশীৰ্বাদ আমাৰ প্ৰতি সদায় ৰাখে বাকী ডেক'ৰেশ্যন অকণমানৰ ভিডিঅ'ও দি দিছোঁ এড কৰি দিছোঁ ইয়াতে এইবোৰৰ বাবে মই চিৰকৃতজ্ঞ হৈ ৰ'ব লাগিব সকলোৱে নিজৰ কামত ব্যস্ত আছে কোনোবাই যদি কেক এৰেঞ্জ কৰিছে কোনোবাই আকৌ কোনডোখৰত থ'ম নথ'ম
সকলোখিনি বিশ্বদাৰ পৰা আদি কৰি টুকাৰাম ছাৰ সকলোৱে ধুনীয়াকৈ হেল্প কৰিছে। বাকী আণ্টিহঁতেও আহিছিল। সকলোবোৰ যোন আহিছিল সকলোকে ভিডিঅ'ৰ জৰিয়তে সাঁচি ৰাখিছোঁ যাতে পাছত মনত পৰে এই জেগাডোখৰ আৰু ইয়াত থকা মানুহবোৰৰ কথা। আৰু এয়া হ'ল বিশু, আমাৰ ডেক'ৰেটাৰ। আৰু ডেক'ৰেশ্যনখিনি আমাৰ পুৰা বিশুৱে কৰিছে। বিশু, থেংক ইউ ছ' মাছ। সি ইমান ধুনীয়াকৈ কৰিছে। মই ভাবিছিলোঁ বেলেগে আহি কৰিছে বুলি, কিন্তু বেচেৰাই ইমান কামৰ মাজতো এইখিনি একদম ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। চব ইয়াতো ডেক'ৰেশ্যন কৰিছিলে, সেইখিনিতো আগতে দেখিছে আপোনালোকে। এতিয়া বাৰু চফা কৰিলে, কিন্তু বহুত ধুনীয়াকৈ কৰিলে। থেংক ইউ ছ' মাছ। বাকী আমাৰ ডিনাৰৰ ক্লিপ এটাও এড কৰি দিছোঁ, যিহেতু মই ভিডিঅ' কৰি ৰাখিছিলোঁ এইকণ অলপ। প্ৰথমতে পোৱালীকেইটাই খাই লৈছিলে, লগতে ভাবিও, কাৰণ সোনকালে ঘৰ যাব আছিলে, মই সেইকাৰণে এড কৰি থ'লোঁ। পোৱালীকেইটা খুবেই মৰম লাগে মোৰ। আৰু সঁচাকৈ আজি বাৰ্থডেটো খুব ধুনীয়াকৈ গ'ল। মোক বাৰ্থডেত উইছ কৰা সকলোকে বহুত ধন্যবাদ জনাইছোঁ। আৰু আজি থালিখন অলপ চাই লওক। ভালো থাকো, সুস্থে থাকো, আজকে জন্মদিন फ्रेंड मैम को फॉलो करना, लाइक करना, कमेंट करना और हैप्पी बर्थडे तो बोलो। मैम हैप्पी बर्थडे। थैंक यू। আৰু এয়া হ'ল আমাৰ দিদি আৰু বিশু, দুয়োটাই মোক ইমান ধুনীয়াকৈ জন্মদিন উইছ কৰিছে আৰু আশীৰ্বাদো দিলে দিদিয়ে। দিদিক সদায় নিজৰ দৰেই ভাবোঁ। দিদি আৰু বিশু দুয়োজনকে কেতিয়াও পৃথক হিচাপে ভবা নাই। সদায় মৰম দিছোঁ তেওঁলোকক, আৰু তেওঁলোকৰ পৰাও মই মৰম পাইছোঁ। সকলো ক্ষেত্ৰতে সহায় কৰি দিয়ে। যি কৰিব ক'লেও ধুনীয়াকৈ দুয়োজনে কৰি যায়। আৰু বিশুকতো মই সদায় আমনি কৰিয়ে থাকোঁ, বিশু এইটো কৰি দে, বিশু সেইটো কৰি দে। যেতিয়াও মই কৰিব কওঁ, সি সেইটো টাইমতে আহি মোক লগে কামত সহায় কৰি থৈ যায়। আৰু দিদিও, দুয়োজনকে মোৰ ফালৰ পৰা বহুত মৰম থাকিল। আৰু সকলোৰে ফালৰ পৰা আজি তেন্তে এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। বাই বাই। আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।